জেংখাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্তলিকা দাস কাৰ্বি ছাত্ৰ সন্থা। দীৰ্ঘদিন মাহিলী বেতনৰ পৰা বঞ্চিত চাফাই কৰ্মীসকল নামি পৰিল জংগী প্ৰতিবাদত। বিষয়াসকল আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দি পালন নকৰিলে। দেওপানীৰ বৰ্ণেৰিয়াত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছৰ 20 জনতকৈ অধিক লোক গুৰুতৰ আহত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই সঞ্চয়িতা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে। পশ্চিম কাৰ্বি আংলঙৰ জেংখাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাস কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্বি আংলঙৰ স্পেচিয়েল টেট জিলা পৰিষদ চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত কৰাৰ দাবী জনাইছে ছাত্ৰ সংগঠনে। কাৰ্বি আংলঙত অনুষ্ঠিত হ'বলগীয়া স্পেচিয়েল টেট ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ তুলিয়ে কাৰ্বি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ। কাৰ্বি আংলঙত অনুষ্ঠিত স্পেচিয়েল টেটৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰা বুলি অভিযোগ তুলি চেমছন টেৰণৰ নেতৃত্বত কাৰ্বি ছাত্ৰ সন্থাই এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ জেংখাত ছাত্ৰ সন্থাই এক প্ৰতিবাদী সমদল বাহিৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গোবেক, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, তুলিৰাম ৰংহাং হাই হাই আদি ধ্বনিৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰে। ছাত্ৰ সন্থাটোৰ নেতা চেমছন টেৰনে অভিযোগ কৰে যে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙবাসীক চৰম প্ৰতাৰণা কৰিছে। কাৰ্বি আংলঙৰ বিশেষ টেট কাৰ্বি আংলং সাহিত্য পৰিষদে নিয়ন্ত্ৰণ কৰিব বুলি কোৱাৰ পিছতো এতিয়া সকলো কাম কাজ দিছপৰীয়া চৰকাৰে কৰি আছে। West Karbi Anglong la pujot kali entire Karbi Anglong sini tu pinia bang aso ning kang samse bang cepik lang lo ke damtang ni letum Karbi lo charlia song mate kese tum pen la so puthak che song bo wang bom lo Karbi Anglong apana bangke ted bangke special mate Karbi Anglong ke ted ka conduct man ke special authority ke AC hello posi la so teng besi conduct ni po bangke letum ke damtang apon same letum puthib lo se tame ne to afan Himonto Biswa Sharma alang i methang amat Karbi Anglong ke bang honang ke than nange pugang bangke kache chakang bangke Karbi Anglong bangke tet kipi bangke special tet bangke Karbi Anglong ke isia to mesi conduct popu tame pini bangke ni tumalo alang li kachupai alam ba nili long laso alu bangke klang dak lo ছাত্ৰ সন্থাটোৰ দাবী স্পেচিয়েল টেটখন কাৰ্বি আংলং জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিব লাগে। যদি ছাত্ৰ সন্থাৰ এই দাবী চৰকাৰে কাৰ্যকৰী নকৰে তেন্তে পুনৰ অহা 24 ডিচেম্বৰত জিলা বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে বুলি হুংকাৰ দিছে। বীৰেন ইংঘে ৰিপৰ্ট কাৰ্ট নিউজ। অৱশেষত বিগত সুদীৰ্ঘ দিনে পাবলগীয়া মাহিলী বেতনৰ পৰা বঞ্চিত ডিফু টাউন কমিটিৰ চাফাই কৰ্মীসকলে নামি পৰিল জংগী প্ৰতিবাদত। অনাদায় বেতনসমূহ আদায় নিদিয়ালৈকে অনিৰ্দিষ্ট কৰ্মবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰা চাফাই কৰ্মীসকলৰ কৰ্মবিৰতি পালন আজি 10 দিন পূৰ্ণ হ'ল। তৎসত্ত্বেও আজিলৈকে বিভাগীয় কাৰ্যালয়ৰ বিষয়াসকলে তেওঁলোকৰে শান্তি আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিও পালন নকৰা তীব্ৰ অভিযোগ তোলাৰ লগতে ক্ষোভত ফাটি পৰি আচবাব পাতি জুয়ত দাহ কৰে চাফাই কৰ্মীসকলে। বিগত 52 মাহ অৰ্থাৎ প্ৰায় 5 বছৰত ভৰি দিলে চাফাই কৰ্মীসকলে বেতন নোপোৱা। ডিফু টাউন কমিটিৰ কাৰ্যালয়ে আদায় দিয়া নাই সুদীৰ্ঘ মাহ ধৰি। মাজে মাজে অনাদায় দৰমহা আদায়ৰ বাবে চাফাই কৰ্মীসকলে প্ৰতিবাদত নামি পৰিলে 2 বা 3 মাহৰ দৰমহা দি পৰিস্থিতি ঠাণ্ডা কৰি ৰাখে। কিন্তু এইবাৰ চাফাই কৰ্মীসকলে হৈ পৰিছে নাচুৰ বান্দা। সমুদায় বেতনৰ বাবদ অনাদায় ৰাখি ধন একেলগে পাবই লাগিব। Camera person Stefan Teron Pella aning ki pung kache songa along la mi ke thor pon mor itum ne pon long pen thek pon long lo lai lo itum jongsi Karbi Anglong Autonomous Council atum mate dak
tahun komiti lo arpugido dak jei tum same prabjin pen bangso sai pang samyo phan arpu deng sera ason de mesenji pusili tum hin pen tini hun bon same non bangke la so arpu gido tum same dak iem pen chenglok siam pen chenglok dak bichari tum same paso arpu gideng dere ga yoksi paso na mi akar heklong bom lo si an so se non ke bang ya por lo lo si lason non komiti bate ladak iem siam tu mar deng de pote an so se ga song ami akar thei pusili tum in pen bilta chini dun asi camera person Stefan Teron penili Mongol Singh Pro Kat News Diku কিন্তু তেওঁলোকৰ এই প্ৰতিবাদক বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধীনৰ ডিপু টাউন কমিটিৰ বিভাগীয় কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যও এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সাফাই কৰ্মীসকলে এই সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁলোকে কয় যে এই সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে আজি কাৰ্যালয়ৰ বিষয়াসকলে কাৰ্যালয়লৈ অহাৰ কথা আছিল যদিও তেওঁলোকৰ কোনো এজনে নাহিল এৰেঞ্জ কৰা হৈছে এতিয়ালৈকে কোনো মানুহ খা খবৰ নাই আমি ৰাতিপুৱাৰ পৰা বুকত ৰৈ আছো ইয়ালৈকে এতিয়া কোনো মানুহ অহা নাই এতিয়ালৈকে আমি কি কৰিম তাৰ ওপৰত 10 তাৰিখৰ পৰা আমাৰ ষ্ট্ৰাইক চলি আছে দিন হৈ গ'ল এতিয়ালৈকে ইমান দিন হৈ গ'ল এতিয়া কোনো খা খবৰ নাই না একো আলোচনা কৰা নাই এতিয়া আমি বাধ্যত এইবিলাক কৰিবলগীয়া হৈছে পুৱা 10 বজাৰ পৰা বিয়লি 2 বজালৈ কাৰ্যালয়ৰ চৌহদত অপেক্ষা কৰি কৰি ভাগৰি পৰাত তেওঁলোকে এদৰে জংগী প্ৰতিবাদত নামি পৰিবলগীয়া হোৱা বুলি সদৰি কৰে এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই যিহেতু কোনো সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই সেয়েহে ক'ব পৰা নাই অনাগত সময়ত সাফাই কৰ্মীসকলৰ এই প্ৰতিবাদে কি মূৰ লয় ইফালে বজাৰ এলেকাৰ ঠায়ে ঠায়ে পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ দমবোৰ লাহে লাহে পৰ্বতাকাৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে ৰাজ্যৰ ৰাজপথত এতিয়া মৃত্যুৰ কিৰিলি প্ৰতিদিনে ৰাজপথত সংঘটিত হয় দুৰ্ঘটনা বিশেষকৈ কাৰ্বি আংলঙত এই ধৰণৰ দুৰ্ঘটনা বৰসুলভ হৈ পৰিছে বুকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী বৰনিজাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় আৰু 20 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় AS09C9226 নম্বৰৰ যাত্ৰীবাহী বাছখনে দলামৰাৰ পৰা ডিফু অভিমুখে আহি থকা অৱস্থাত এজন চাইকেল আৰোহীক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পৰে আৰু পথৰ দাঁতিত এজোপা গছত খুন্দা মাৰে ফলত গোলাঘাট জিলাৰ বৰপথাৰ মাটিখোলাৰ ফেৰিৱালা চাইকেল আৰোহী হৰিপদ ঘোষ বয়স 55 আৰু বাছখনৰ এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হয় লগতে 20 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় বৰপথাৰ আৰক্ষীয়ে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে বুকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় উল্লেখ্য যে নিহত মহিলাগৰাকী এই বাতৰি যুগুতোৱা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত হাজাৰ হিচাপত হয়তো আছে বিভিন্ন সামাজিক সংগঠন তথা সমিতি যদিও ৰংপাকলাৰ আসং অৰ্থাৎ গাঁও পৰিষ্কাৰ পৰিচ্ছন্নতা সমিতি বুলি নিশ্চয় প্ৰথম গঠন হৈছে আৰু এই সমিতি আছে হাঞ্জালাংছৰ লাংটেঙত নকলেও হ'ব আজিৰ তাৰিখত এনে সামাজিক সংগঠনৰ প্ৰতি প্ৰয়োজন আছিল বিশেষকৈ গাঁওবাসীক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা প্ৰদান কৰিবলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা মানে সুস্বাস্থ্য আৰু সুস্বাস্থ্য নিৰ্ভৰ কৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বুলিলে কেৱল ঘৰ দুৱাৰ হাৰি পুছি বা পৰিষ্কাৰ কাপোৰ কানি পিন্ধিলেই নহব আমাৰ দাঁতি কাষৰীয়া পৰিৱেশ জলবায়ু আদিও পৰিষ্কাৰ হ'ব লাগিব তাকে ৰাজহুৱাভাৱে ক'বলৈ হাঞ্জালাংছত আজি পুৱা 10 বজাত হাঞ্জালাংছ খেলপথাৰত অনুষ্ঠিত হ'ল এই সজাগতামূলক সভা বিশিষ্ট সমাজসেৱক বসন্ত তেৰাঙৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ আৰু সোণাৰাম লেকথিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত লুমটা হানছে গাঁওবুঢ়া ডেইনটিমুং পাতৰ টিমুং লুডু হানছে ডেংচা তেৰণ ডাকৱাম ৰংপি লংকি তেৰাং মনসিং কিলিং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে এই সজাগতামূলক সভাত বজাৰ আদিত মদ বিক্ৰী বন্ধ কৰা প্ৰত্যেক ঘৰৰ পোহনীয়া জীৱ-জন্তু আদি ভালদৰে ঘৰতে ৰাখি প্ৰতিপালন কৰাৰ লগতে কিশোৰ কিশোৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ পৰিৱেশ আদি নিজৰ নিজৰ গাঁও তথা ঘৰৰ পৰিয়ালৰ লোকে পঢ়াৰ পৰিৱেশ আদি দিয়া বিষয়সমূহৰ ওপৰত আলোচনা বিলোচনা হয় উল্লেখ্য গাঁও এলেকাৰ সৰু সৰু ল'ৰা ছোৱালীও উপস্থিত থাকে এই সভাই আটাইৰে মনোযোগ দি শুনা কাৰ্যই প্ৰমাণ কৰে যে
গাঁওখনক আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও বুলি পৰিগণিত হ'বলৈ আৰু বেছি দেৰি নালাগিব আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Viswas Motors Yamaha two-wheeler showroom near Hauraghat SBI ATM. Full tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896955806 or 9954833491. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Viswas Car Zone, used four-wheeler showroom near Hauraghat Civil Hospital. All types of used cars are available at a very cheap rate. For more details, please contact at 9435-169675 or 9954-835181. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে।
কেনেদৰে চলি আছে ৰাজ্য চৰকাৰৰ অধীনস্থ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ কোটি কোটি ধনৰ আঁচনিৰে বিভিন্ন কাৰ্য ৰূপায়ণৰ ঢাক ঢোল বজাই দুখীয়া ৰাজ্যক প্ৰতাৰণা কৰি থকা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত প্ৰকৃততে কি চলি আছে ভালকৈ নিজে অনুসন্ধান কৰিলে ৰাজ্যে নিজে গম পাব কাৰ্বি আংলং জিলাৰ স্বয়ং মুখ্য সদৰ চহৰত অৱস্থিত ডিফু অসামৰিক চিকিৎসালয়খনৰ ভিতৰ চৰা প্ৰকৃততে কেনেদৰে চলি আছে সা আহক আমাৰ সাংবাদিকৰে এই সৰু প্ৰতিবেদন কাৰ্বি আংলং জিলাত স্বাস্থ্য বিভাগটো বিকাশৰ কৰি ৰাজ্যক ওচৰতে চিকিৎসা সেৱা সুলভ কৰাৰ লগতে চিকিৎসক হ'ব বিচৰা পাহাৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেডিকেল শিক্ষা ব্যৱস্থা সুলভ কৰাৰ বাবে ডিফুত নিৰ্মাণ চলি থকা মেডিকেল ভৱন মুকলি 2017 বৰ্ষটো সম্ভৱ নহল এটো এটা পৃথক সমস্যা জিলাৰ প্ৰাণ কেন্দ্ৰ ডিফুত অৱস্থিত অসামৰিক চিকিৎসালয়খনৰ ভিতৰ চৰা প্ৰকৃততে কেনেদৰে চলি আছে আমি দেখুৱাব বিচাৰিম এটি সৰু উদাহৰণ হে চিকিৎসালয়খনৰ প্ৰয়োজন অনুসাৰে নাৰ্ছৰ সংখ্যা অভাৱ বিভিন্ন বিভাগৰ ৰোগৰ চিকিৎসাৰ বাবে অভাৱ লেবৰেটৰী চিকিৎসককে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী চকু পৰীক্ষা কৰা মেচিন দীৰ্ঘদিনৰে পৰা বিকল লেবৰেটৰীত চিকিৎসক নাৰ্ছৰ অভাৱ থাকিব লাগে চিকিৎসালয়খনত 3 গৰাকী চকুৰ ৰোগ বিশেষজ্ঞ তাৰ পৰিৱৰ্তে আছে মাত্ৰ 2 গৰাকী চিকিৎসক ENT বিভাগৰ বাবে থাকিব লাগে কমেও 2 গৰাকীকৈ চিকিৎসক আছে মাত্ৰ 1 গৰাকীহে চিকিৎসক এই সন্দৰ্ভত আমাৰ সাংবাদিকৰে হোৱা কথা বতৰাত ডিফু অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে এইদৰে কয় যে ডিফু অসামৰিক চিকিৎসালয়ৰ বাকি আমাৰ বিশেষকৈ আই আৰু ENT এই দুটা বিভাগত বৰ্তমান আমাৰ অলপ অসুবিধা হৈছে অসুবিধা এইটো কাৰণত আই আমাৰ 3জন আছিলে আগতে তাৰে এজন প্ৰমোচন হয়তো বেলেগ ডিষ্ট্ৰিক্টত জইন কৰিলে আৰু যি দুজন আছে তাৰে 2জন তেওঁলোকে মেডিকেল গ্ৰাউণ্ডত ছুটি আছে লিভত আছে গতিকে তেওঁলোক জইন কৰিলে আমি আই অপিডিটো ৰেগুলাৰাইজ কৰিব পাৰিম আৰু দ্বিতীয়তে ENT আমাৰ 2 গৰাকী আছিলে তাৰে এগৰাকী তেওঁ মেডিকেল কলেজত জইন কৰিলে গতিকে বৰ্তমান এতিয়া এজন আৰু যিজন আছে তেওঁ কেতিয়াবা মাজে মাজে কোৰ্ট কেছ নতুবা BIPDT নতুবা কেম্পত এটেণ্ড কৰিব লগা হয় গতিকে তেওঁ এবচেঞ্চত অপিডিটো বন্ধ হৈ থাকিব লগা হয় গতিকে এই দুটাই আমাৰ দুটা ডিপাৰ্টমেণ্ট আমাৰ অসুবিধা হৈ আছে স্মৰণীয় যে অভাৱ আজিৰ নহয় বহুদিনীয়া এনেদৰে খুদ সদৰ চহৰ ডিফুত অৱস্থিত অসামৰিক চিকিৎসালয়খনত জোৰা তাপলিৰ চলি আছে চিকিৎসা ব্যৱস্থা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ অধীনত থকা জিলা স্বাস্থ্য খণ্ডটোত প্ৰকৃততে কেনেদৰে চলি আছে হেয়া আপোনালোকে জনাৰ পিছত অনুমান কৰক জিলাখনৰ অন্যান্য ভিতৰুৱাত অঞ্চলসমূহত থকা স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা কেনে হ'ব পাৰে খবৰ নাই কাৰ্বি স্বাস্থ্য শাখিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপীৰ পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ মেসাৰ্স হানলক্ৰক কোঅপাৰেটিভ সোসাইটি লেম্পছ লিমিটেডৰ ব্যৱস্থাপনাত পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 17 ডিসেম্বৰত সম্পন্ন হয় ফেস টু ফেস শৃংখলা 6 পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন স্থানত চলি অহা ফেস টু ফেস 6 অনুষ্ঠান এবাৰ অনুষ্ঠিত কৰিলে ডংকামুকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেসাৰ্স হানলক্ৰক কোঅপাৰেটিভ সোসাইটিৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই মন পৰখা অনুষ্ঠানটি অনুষ্ঠিত হয় ফেস টু ফেস অনুষ্ঠানটিত এই মাহৰ অতিথি ৰূপে যোগদান অংশগ্ৰহণ কৰে বাৰিম ৰংপি বিশেষ প্ৰহিন্দী বিদ্যাৰ্থী আৰু ননিৰাম লাংমাইলাই প্ৰতিবন্ধী অভিযন্তা অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে শশী প্ৰসাদ নাথে পৰ্যবেক্ষক আৰু পৰ্যালোচক হিচাপে শিক্ষক প্ৰফুল্ল বৰদলৈ উপস্থিত থাকে অনুষ্ঠানৰ আৰম্ভণিতে 5 নং ৰংখাং বিডিসি অধ্যক্ষ দিনেন বৰদলৈৰ বন্তি প্ৰজ্বলন আৰু উদ্ঘাটন কাৰ্য সম্পন্ন কৰে অনুষ্ঠানত লেম্পছৰ সভাপতি টংকেশ্বৰ ক্ৰো অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ কাঠাৰ চৰকাৰী গাঁওবুঢ়াই অংশগ্ৰহণ কৰে বুদ্ধেশ্বৰ বৰদলৈ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে ফেস টু ফেস অনুষ্ঠানৰ আধৰে সংযোজক তথা সাহিত্যিক ৰাণা কাফলে আৰু আদৰণি ভাষণ পাঠ কৰে লেম্পছৰ সম্পাদক মোহন পাটৰে অনুষ্ঠানৰ এই মাহৰ অতিথিৰ লগত বিদ্যাৰ্থী ভাৱ বিনিময় হয় বিষ্ণু নিৰলাই বিশিষ্ট কবি ভাণ্ডাৰীৰ কবিতা আবৃত্তি বিশিষ্ট শিল্পী টুটু নিগম
ঝৰ্ণা বিশ্বাস বগা পাতৰ পিয়ে গীত পৰিৱেশন কৰি উপস্থিত আটাইকে আপ্লুত কৰে উল্লেখ্য যে বাৰিম ৰংপিয়ে ফেচ টু ফেচ অনুষ্ঠানত উপস্থিত ছাত্ৰ ছাত্ৰীসকলক ভৰিৰ আঙুলিৰে লিখি বাৰিম ৰংপিয়ে অটোগ্ৰাফ দিয়ে গুজৰাট হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ সফলতাত দেশৰ অন্য প্ৰান্তৰৰ লগতে ৰাজ্যৰ পাহাৰীয়া জিলাৰ হাওৰাঘাটতো গেৰুৱা সমৰ্থকসকলৰ মাজত ব্যাপক আনন্দ পৰিলক্ষিত হৈছে জয়ৰ সংবাদ লাভৰ লগে লগেই হাওৰাঘাটত বিজেপি কৰ্মী সমৰ্থকসকলে ফটকা আতচবাজি ফুটাই নিজৰ আনন্দ প্ৰকাশ কৰে গৌতম চন্দা ৰিপোৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ